ভাত কেৰেলা বৰা ভাজি বনালোঁ। আপোনালোকে বনাই মেলি চাব, চাই মই খাই লৈ কেনেকুৱা, মই বনাইছোঁ এনেকুৱা হৈছেনে নাই, আপোনালোকৰ দৰে হৈছেনে নাই জনাবচোন। এই মাত্ৰ গছৰ পৰা ভাত কেৰেলাকেইটা ছিগি আনিলোঁ। ইয়াৰে মই বৰা বনাম, বৰা মানে ভাজি ল'ম আৰু। ভাত কেৰেলা দুটা চাফা কৰি ল'লোঁ, চাফা কৰি ধুই আনি ফালি ল'লোঁ। এতিয়া সিজিবলৈ দিম। ভাত কেৰেলা দিবলৈ মছলাখিনি ৰেডি কৰি ল'লোঁ। আদা নহৰু পিচা লৈছোঁ, হালধি লৈছোঁ, এইখিনি হ'ল পিঠাগুড়ি, নিমখ, ধনিয়া গুড়া, 2 চামুচ বেচন লৈছোঁ, সৰু চামুচেৰে জলকীয়া গুড়া লৈছোঁ। এইখিনি এতিয়া মিক্স কৰি ল'ম। ভাত কেৰেলাকে সিজাই আনিলোঁ। এতিয়া এনেধৰণে ফুটা ফুটা কৰি দিম, তেতিয়া নিমখটো ভিতৰলৈ সোমাই যাব, নিমখ জ্বলা মছলাখিনি সোমাই যাব। এতিয়া ভাত কেৰেলা কেইপিচ মছলাৰ লগত সানি ল'ম, মছলা সৈতে লেটি পেটি কৰি ল'ম। হৈ গ'লগৈ ভাজি। জ্বলা বুলি নহয়, ৰঙা জলকীয়া গুড়া দিছোঁ, এইকাৰণে হৈছে তেনেকুৱা। হৈ গ'ল ভাত কেৰেলা বৰা ভাজি। ভাত কেৰেলা বৰা ভাজি বনালোঁ। আপোনালোকে বনাই মেলি চাব, চাই মই খাই লৈ কেনেকুৱা, মই বনাইছোঁ এনেকুৱা হৈছেনে নাই, আপোনালোকৰ দৰে হৈছেনে নাই জনাবচোন।